মই এতিয়া আহিছোঁ আমাৰ কেচেলু পাত নিবলৈ আহিছোঁ পলুৰ কাৰণে আহি আছোঁ বৰ গৰম নে আজি তো চুচুৱাই লৈ আহিলে হ'ল ঘৰ পদূলিমুখত থুকিয়াব মই ডোখৰ চুচুৱাই লৈছোঁ এডালটো মই চুচুৰাই লৈ যাব লাগিব এতিয়া এয়া অ' মাই গড এইবোৰ মই কৈছোঁ নহয় এইবোৰ পলু পোহা মানুহৰ কষ্ট আছে এনেকৈ পাত আনি থুকিওৱা আকৌ এইবোৰ সৰু সৰুকৈ কাটি দিয়া আমলৈ পৰুৱা লাগি আছে নি চোৱা নহ'লে পলুবোৰ কামুৰিব তো আপোনালোকক মই আজি পলুবোৰ দেখুৱাম পলুবোৰ এতিয়া মাইকী ওলালে ডাঙৰ হৈছে মানে এতিয়া কটাৰীখনে কাটিম এতিয়া সেই আপোনালোকক পলুবোৰ দেখুৱাম পলুবোৰ এতিয়া মাইকী ওলাই পলুবোৰ এতিয়া ডাঙৰ হৈ গ'ল আৰু তাৰপিছত লাহেকৈ পকিবলৈ আৰম্ভ কৰিব মোৰ এইকেইটা ফুলফুলি পাতখিনি থুকি আছোঁ মই এইখিনি টুকি আছোঁ এয়া এনেকৈ পাতবোৰ থুকি এয়া পাত নি পানি ষ্টক কৰি থ'ব লাগিব এতিয়া খুব মাইকী যিহেতুকে ওলালে এতিয়া সিহঁতি পাত খোৱা বহুত পাত খায় এতিয়া এইখিনি সময়ত আপোনালোকক মই দেখুৱাম কিমান মাইকী ওলালে কেচেলু পাতবোৰ থুকীয়া হৈ গ'ল এতিয়া মই আহিছোঁ আমাৰ হাঁহ পোৱালিৰ কাৰণে দানা নিবলৈ যিহেতুকে সিহঁতক মেচিনত লোৱা সিহঁতৰ কাৰণে ব্ৰইলাৰ দানা দিব লাগে তেতিয়া ডাঙৰ হয় এইকেইটা পোৱালিকেইটাক খাবলৈ দিছোঁ পলুৰ কাৰণে পাত চাত কটা হৈ গ'ল হাঁহ পোৱালিক দানা পানী দি বান্ধি থৈ আহিলোঁ এতিয়া আকৌ অকণমান ওলাই আহিছোঁ নদী পাৰলৈ আপোনালোকক এদিন দেখাইছিলোঁ আমাৰ ওচৰত জাঁজি নৈখন আছে তো অকণমান জাঁজি নৈ পাৰলৈ ওলাই আহিছোঁ ৰিফ্ৰেছমেণ্টৰ কাৰণে আমাৰ নামঘৰ এয়া বহু পুৰণি নামঘৰ আমাৰ আজু ককা দিনৰে এইটো হৈছে নামঘৰটো পুখুৰী এটা লাগি আছে আপোনালোকক দেখাম এইটো আমাৰ নামঘৰটো এয়া মন্দিৰ ইয়াত মাছো পুহিছে এইটো হৈছে চুকা টেঙাৰ গোন্ধটো ৰবাব টেঙা আৰু চুকা টেঙা মিলাই আমাৰ যেতিয়া আঘোণমহীয়া হ'ব সি তেতিয়া পকিবগৈ ৰবাব টেঙাৰ লগত মিলাই খাটো টেষ্টি বেলেগ এইখন মই এয়া মোৰ বায়ু ভ্লগ বনাই আছে এইখন হৈছে আমাৰ সৰুতে পঢ়া আমাৰ LP স্কুলখন স্থাপিত হৈছিলে 1954 চনত আৰু দেখিছে স্বৰ্গীয় খগেশ্বৰ বৰুৱা স্মৃতি তুলনাত আমাৰ স্বৰ্গীয় খগেশ্বৰ বৰুৱা প্ৰাথমিক বিদ্যালয় আমি পঢ়ি থাকোঁতে ইমান উন্নত হোৱাই নাছিলে বাঁহৰ গেট আছিলে এতিয়া একদম চব পকা হৈ গ'ল নতুন বিল্ডিংছ আহিলে এয়া হালধি খেতি কৰিছে আহিনীয়া কচু দেখিছে আৰু যে সেই ডাঙৰ ডাঙৰ পাতৰ এইটো হৈছে ভোগ কচু খাই টেষ্টি লাগে বহুত ভোগ কচু মই খাই ভাল পাওঁ বহুত এয়া চাওক কি ধুনীয়া হৈছে হালধিখিনি আহি পাই গ'লোহি আপোনালোকৰ কাৰণে চিনাকিয়ে হ'ব যিহেতুকে মই এবাৰ নহয় দুবাৰকৈ আহি গৈছোঁ এইজোপা চাওক জালুকৰ গছ দেখিছে কিমান বগাই আছে এইখিনি জালুক লাগিছেও ৰ'বা মই আপোনালোকক জালুকৰ কেঁচা চিৰা এটা দেখাইছোঁ এয়া চাওক জালুক লাগিছে ঘৰৰ জালুক নৈত এখন বনাই থৈছে কলগছৰ ভূ বনাই থৈছে ঘূৰিলোঁ এতিয়া আহি আছোঁ আপা এজনী ঘৰত সোমাইছোঁ সেয়া আহি আছোঁ আপা ৰবি আকৌ কি কৰিছে এই
এই গৰু আনিছে দুলীয়া হাঁহৰ কাৰণে বোলে ভাত বনাই খুৱায় চোৰ মানুহে খাবলৈ টান হৈছে এতিয়া এই আকালত আপুনি হাঁহক ভাত খুৱাইছে বা এয়া আপাহঁতৰ সেই পোৱালিটো তুমি যুদ্ধ কৰিছা নি ৱাহ অঁ কেনেকৈ কোৱা লাগিলে ক ঘূৰ যুদ্ধ আইও হাঁহনি হাঁহনি দেখো নামটো কৈ দিয়া জেতুকা পাত লৈ লৈছোঁ নেচাৰেল হয় মই জেতুকা লৈ বহুত ভাল পাওঁ মানে জেতুকা মোৰ ফেভৰেট আৰু এতিয়া দেখিছে জেতুকা মোৰ নখপা নুগুচি অঁতৰাই পিনি জেতুকা ল'ব লাগিব এতিয়া অঁ জেতুকা 12 মাহ থাকি দিয়া সেই পুলি এটা দিবা দেই কেলে অঁ জানো মাক ক'বগৈ লাগিব নহ'লে আমি নিজে লৈ ল'বগৈ লাগিব এয়া আপাহঁতৰ হাঁহ পোৱালি ডাঙৰ হ'লে কণ্টেক্ট কৰি ল'ব হ'বনে জেতুকা পাত ল'লোঁ আৰু এতিয়া ঘৰ মুখে যাওঁ বাই বাই থেংক ইউ এয়া চাওক ই এনেকৈ হাগি দিছে মোৰ হাততে হাগকচোন এইটো ওলাই গ'ল এইটো দেখিছে আৰু আপোনালোকক মই দেখাইছোঁ এইটো মাইকী ওলালে কিবা হাগাৰ পিছত কিবা বিজল এটা ওলাইছে চাওক এইবোৰ প্ৰকৃতিৰ নিয়ম মা বাচি আছে তেওঁ এই দুখিনি আছে এইখিনি সৰু হয় নাই এই পাছৰ কণীখিনি আছে পকিব আৰু কিমান দিনৰ পিছত পকিব মা আৰু বেছি দিন নালাগে আৰু আপোনালোকক পকা দেখাম যা 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 ভাত খাগে এইখিনি সময়ত পাত যথেষ্ট খাব চব মনটো ভাল লাগিছে কি যিহেতুকে ডাঙৰ হৈছে এটা এই পৰুৱা উঠিছে দেই আই ক'লা পৰুৱাটো আহিছে মা এইজনী এই চব এই ক'লা পৰুৱা আহিলে হৈছে আৰু ভগৱানৰ কৃপাত এতিয়ালৈকে ভগৱানৰ কৃপাত এই মাখিটো নাই যেন কাৰণে বাচিছোঁ কিন্তু এই পৰুৱাৰ কাৰণে সমস্যা পাত আনি থৈছোঁ এয়া চব পাত খাইছোঁ এতিয়া কৈছিলোঁ নহয় বহুত লেতেৰা হয় এতিয়া যিমান ভাত খাব সিমান সিহঁতি হাগিব সেয়া হাতত দেখুৱালৈ চ' ইহঁতি নুনি পলুৰ নিচিনাকৈ পাতটো নাখায় নিব মা হে সিহঁতি কেনেকৈ পাতটো খায় মই কিবা বগাই বগাই গৈ পাত খাই থাকে চক 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 মই ভাবি আছিলোঁ আপোনালোকক কেনেকৈ পাত খোৱাটো দেখাব পাৰোঁ সেয়া চক এনেকৈ পাতটো খায় লাকিলি পাই গ'লোঁ চক চক ইমান ধুনীয়া লাগে দিছে অঁ খা 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 জলদি খা দেখিছে এনেকৈ পাতটো খাই পাত খিলা এনেকৈ একদম পটক পটক খায়ো চব ভাবি আছোঁ পাত খোৱাটো কেনেকৈ দেখাওঁ এয়া পাই গ'লোঁ আপোনালোকৰে সৌভাগ্য চাওক যিসকলে দেখা নাই তেওঁলোকে পাত খোৱাটো চাওক আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু উৎসাহ দিবলৈ নাপাহৰিব যে মই এনেকৈ ঘৰতে যে পলু পুহিছোঁ আপোনালোকৰ কাৰোবাৰ মোক পলু পোহা দেখি কাৰোবাৰ মনত এনেকৈ পলু পোহাৰ কাৰণে হেঁপাহটো জাগ্ৰত হৈছে নেকি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব যদি কাৰোবাক এনেকৈ মুগা লাগিব পলু উলিয়াবৰ কাৰণে তেনেহ'লে মই দিব পাৰিম এইখিনি চব বগাই গৈছেগৈ নেকি ই অলপ জলজলীয়া হৈছেগৈ খৰখৰালে গম পাম মই পকিছে বুলি যা এতিয়া পাত খাই থাক মৰমৰ বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদিহে চাই ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদিহে আপোনালোক মোৰ চেনেলটো নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাগি থকা বেল আইকনটো ক্লিক কৰি দিব ধন্যবাদ